প্ৰকৃত ভাল পোৱা আৰু সঁচা ভাল পোৱা কথাটো শুনিবলৈ বহুত ভাল লগা এটা শব্দ, যিটো শব্দৰ গভীৰতা জোখাৰ সন্ধান কৰিবলৈ আপুনি মই সকলোৱে বিচাৰোঁ। সকলোৱে বিচাৰে সঁচা ভাল পোৱাৰ অনুভৱ, নিস্বাৰ্থ ভাল পোৱাৰ হেঁপাহ সকলোৰে থাকে। কিন্তু কিমানজনৰ সৌভাগ্য আছে সেই সঁচা ভাল পোৱা পোৱাৰ বাবে? হয়তো আপুনিও হয়তো পোৱা নাই। যদি পালেহেঁতেন তেতিয়াহ'লে আপুনিও মোৰ কথাবোৰ শুনি আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰিলেহেঁতেন। হয়তো আজি আপোনাৰো চকুলো টুকিছে। আচলতে যাক আপুনি পৃথিৱীৰ সকলো বস্তুতকৈও আপোন বুলি ভাবিছিল, সেইজনে বা আপোনাক কেতিয়াবা আপোন বুলি ভাবিছেনে? তেনেকুৱা বহুত প্ৰশ্নই হয়তো আপোনাক আজি আমনি কৰি আছে। হয়তো আজিলৈকে আপুনি আপোনাৰ ভালপোৱা মানুহগৰাকীক মনটোৱে বুজিব পৰা নাই। আপুনি ভবাৰ দৰে আপোনাৰ প্ৰিয় মানুহগৰাকীয়ে ভাবেনে? আচলতে আপুনি যাক লৈ সপোন ৰচি আছে সেই মানুহগৰাকীয়ে বাৰু আপোনাক সঁচা ভাল পায়নে, নে এটা অভিনয় মাথো? সকলো কথা মোৰ এই ভিডিঅ'টোত আলোচনা কৰিম। এই 5টা কথাৰ মাজত যদি এটা কথাও আপুনি আপোনাৰ ভালপোৱাৰ মাজত বিচাৰি পায়, তেতিয়াহ'লে আপুনিও এজন সৌভাগ্যৱান প্ৰেমিক বা প্ৰেমিকা। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সঁচা ভালপোৱাৰ বিষয়ে অলপ জানি লওঁ। প্ৰথম কথাটো হ'ল সঁচা ভালপোৱাত কোনো স্বাৰ্থ জড়িত নাথাকে। অলৱেজ আনকণ্ডিশ্যনেল হয়, কোনো কণ্ডিশ্যন নাথাকে। দ্বিতীয় কথাটো হ'ল সঁচা ভালপোৱাজনে নিজতকৈও বেছি আপোন মানুহগৰাকীৰ কেয়াৰ লয়, ৰেচপেক্ট কৰে। সঁচা ভালপোৱাজন সকলো কথাই আপোনাৰ লগত শ্বেয়াৰ কৰিব, কোনো কথাই লুকাই নাৰাখে। মনৰ ভিতৰত কোনো কথাই লুকাই নাৰাখি মুকলিকৈ আলোচনা কৰি ভাল এটা সমাধান বিচাৰে। একচুৱেলি আজিকালি বহুত প্ৰেমিক প্ৰেমিকাই মনৰ মাজত কিছুমান কথা লুকাই ৰাখি এটা ভুল বুজাবুজিৰ সৃষ্টি কৰে, আৰু সেই ভুল বুজাবুজিৰ ফলত এটা ধুনীয়া সম্পৰ্ক এদিন শেষ হৈ যায়। তৃতীয় কথাটো হ'ল এবাৰ লক্ষ্য কৰিব, আপোনাৰ সঁচা ভালপোৱাজনে কেতিয়াও কোনো কামৰ বাবে বাধা নিদিয়ে। আপুনি যি কাম কৰি সুখ পায়, সেইজনে সেই কামতেই নিজকে সুখী বুলি অনুভৱ কৰে। কেতিয়াও আপুনি ভাল নোপোৱা কাম কৰিবলৈ বাধ্য নকৰায়, কাৰণ তাই বা তেওঁ জানে সেই কামটো কৰিলে আপুনি কষ্ট পাব। কেতিয়াও কৰিবলৈ ফ'ৰ্চ নকৰে। যদি আপুনি অলপ দুখ পায়, তেতিয়া তাই বা তেওঁ বহুত কষ্ট অনুভৱ কৰে। চতুৰ্থ কথাটো হ'ল সঁচা ভালপোৱাজন যিমান আপোনাৰ সুখৰ সময়ত কাষত থাকিব, তাতোকৈ বেছি
বহু গুণে বেছি আপোনাৰ দুখৰ সময়ত লগ দিব। তেওঁ বা তাই আপোনাৰ কাষত সদায় ছাঁ হৈ থিয় দিব। আপোনাৰ প্ৰতিটো দুখত তেওঁ আপোনাৰ লগত সাহস হৈ থিয় দিব। গোটেই পৃথিৱী আপোনাৰ বিৰুদ্ধে থাকিলেও তেওঁ আপোনাৰ লগত থাকি যিকোনো পৰিস্থিতি লগত যুঁজ দিবলৈ সাজু থাকিব। কয় নহয়, সময় আৰু প্ৰিয়জন হেৰাই গ'লে ঘূৰাই পোৱা নাযায়। কিয়নো তেওঁ জানে আপুনি তেওঁ বা তাইৰ লগত গোটেই জীৱন থাকিব, যিয়ে কেৱল আপোনাৰ লগত টাইম পাছ কৰিবলৈ আহে। তেওঁ কেতিয়াও আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে নকয়। কাৰণটো হ'ল যে তাৰ নিজৰেই ভৱিষ্যতৰ কোনো প্লেনিং নাই। তো আপোনাক তেওঁ কি বুলি ক'ব? ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।